आबहावा गुबुंले उदां आसाम आरो प्लास्टिक उदां आसाम गायसननो थाखाय हानजासे आइजोफोरा सिगांबोदों। खुलुमबाय, बड'सा नायगिरिफोरखौ बरायबाय। आं रिमा बसुमतारी। आबहावा गुबुंले उदां आसाम आरो प्लास्टिक उदां आसाम गायसननो थाखाय बाक्सानि हानजासे आइजोफोरा सिगांबोदों। आथिखालाव गुबुन गुबुन जायगायाव गोग्लैसोना थानाय प्लास्टिकफोरखौ बुथुमनानै आइजोफोरा गाव गसंथानो हानायनि बिथिङावबो दावगालांदों। बाक्सा जिल्लानि सदर मसलफोराव थानाय बेलगुरि फोथारनि हानजासे आइजोफोरा प्लास्टिकनिफ्राय बाहायजाथाव मुवा बेसाद बानायनायाव नांथाबदों। बे हानजासे आइजोफोरा बेलगुरि फोथारनि जन्ति, उदांस्रि, अनसायमा आरो फारिजात बायदि गासै मोन 21 गावसुंथा हानजानि सोद्रोमाफोर। प्लास्टिक उदां आसाम आरो आबहावा गुबुंले उदां आसाम आरो गाव गसंथानो हानाय आइजो आयदाखौ गाहाय थांखि महरै लानानै बे हानजासे आइजोफोरा खामानि मावबोगासिनो दङ। गावसुंथा हानजानि सोद्रोमाफोरा गिदिर ओनसोलनि गुबुन गुबुन जायगायाव गोग्लैसोना थानाय प्लास्टिक पेकेटफोरखौ बुथुमनानै आथिखालाव प्लास्टिकफोरखौ सावालासिनो गावसुंथा हानजानि सोद्रोमाफोरा गिदिर ओनसोलनि गुबुन गुबुन जायगायाव गोग्लैसोना थानाय प्लास्टिक पेकेटफोरखौ बुथुमनानै आथिखालाव प्लास्टिकफोरखौ सावालासिनो बेनिफ्राय बाहायजाथावना मुवा बेसाद जेरै डरमेट, मना बायदि बायदि गुबुन मुवा बेसादफोरखौ बानायबोदों। আত্মসহায়ক সভানেত্ৰী হয়। আমাৰ ইয়াতে 21টা গোটৰ সভানেত্ৰী আজি আহিছে মানে, আৰু আমাক সঞ্জিতা সূত্ৰধৰ স্বচ্ছগ্ৰাহী বাইদেৱে আমাক ট্ৰেইনিং দি আছে। আমি মানে ডৰমেট বনোৱা, ফুল বনোৱা আৰু আমি বেগ বনোৱা এইবিলাক মানে আমি শিকি আছোঁ আৰু বনায়ো আছোঁ, আৰু আমি আগলৈকে বনাই থাকিম। গোটেইকেইটা আমি পদক্ষেপ লৈছোঁ আৰু আমি এনেকৈ মহিলাখিনি স্বাৱলম্বী হ'ম বুলি ভাবিছোঁ। আৰু মূল উদ্দেশ্য প্লাষ্টিক মুক্ত প্ৰদূষণ, মানে প্লাষ্টিকৰ যি প্ৰদূষণ হয় সেইবিলাক মানে মুক্ত কৰা। আমি বেয়া প্লাষ্টিকবিলাক য'তে ত'তে পেলাওঁ, মাটিবিলাক নষ্ট হয়, খেতি বাতি কৰিবৰ বাবে বেয়া হয়। আমি এতিয়া সেই প্লাষ্টিকবিলাক বুটলি আনি আমি পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি আমি সঁজুলি তৈয়াৰ কৰি আছোঁ, যাতে আমাৰ প্ৰদূষণ মুক্ত হয়। বেলগুৰি পথাৰ গাঁৱৰ বীৰংগনা আত্মসহায়ক গোটৰ সভানেত্ৰী হয়। আমি ইয়াতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত থকা স্বচ্ছগ্ৰাহী সদস্য ৰণীমা ৰামচিয়াৰী বাইদেউ আৰু সঞ্জিতা সূত্ৰধৰ বাইদেউৰ মানে সহযোগত তেখেতসকলে আমাক ট্ৰেইনিং দি আছে, যাতে যিবিলাক পেলনীয়া প্লাষ্টিক থাকে এইবিলাক পেলনীয়া প্লাষ্টিকে মানে খেতিপথাৰৰ যিবিলাক আমাৰ খেতিৰ উৰ্বৰা শক্তি থাকে মাটিৰ, এইখিনি নষ্ট নকৰে। সেইখিনি পেলনীয়া সামগ্ৰী যাতে আমাৰ ভাল কামত ব্যৱহাৰ হয়, ডৰমেট বনোৱা, বেগ বনোৱা, ফুল বনোৱা এইবিলাক সামগ্ৰী যাতে আমাৰ মানে উপকৃত হ'ব পাৰোঁ। আৰু সেইখিনি বস্তু আমি বজাৰত যদি আমি বেছিকৈ বনাই কিনে বজাৰত মেলি দিব পাৰোঁ, সেইখিনিৰ পৰা আমি মানে অলপ হয়তো আমাৰ আৰ্থিকভাৱে সহায় হ'ব, লগতে আমাৰ গাঁওখন বা আমাৰ দেশখন প্লাষ্টিক মুক্ত হ'ব। আমি সেইটোৱেই মানে পদক্ষেপ লৈছোঁ আৰু ভৱিষ্যতে বহুত কিবা কিবি কৰাৰ পৰিকল্পনা আছে। প্লাষ্টিকবিলাক আমাৰ যি মানে দোকানৰ, আজিকালিতো চব দোকানতে পায় প্লাষ্টিক। যিকোনো এখন কাপোৰ কিনিব গ'লে, যিকোনো সামগ্ৰী কিনিব গ'লে আমাক প্লাষ্টিকতে দিয়ে। আমি সেই প্লাষ্টিকবিলাক আমি জমা কৰি থওঁ, প্ৰত্যেকগৰাকী সদস্যই আমি ঘৰত জমা কৰি থওঁ। আৰু সেই মানে প্লাষ্টিকখিনি আৰু যিবিলাক মানে আমাৰ গাঁৱত অকল নহয়, ওচৰে পাঁজৰে যিবিলাক স্কুল থাকে, বজাৰ থাকে, এইবিলাকত বহুত মানুহে প্লাষ্টিকবিলাক অনাই বনাই পেলাই দিয়ে, য'ত ত'ত পেলাই দিয়ে। এইখিনি বস্তু আমি বুটলি আনি কিনে ঘৰত ভালকৈ চাফা কৰি লওঁ, ধুই কিনে আমি ভাল মানে এই বেগ বনোৱাৰ কাৰণে আৰু ফুল বনোৱাৰ কাৰণে, ডৰমেট বনোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ। गोजौ सोलोंथाइ लानाय, रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो। कम्पिउटार एन्ड साइन्स लेबरेटरी, गेम्स एन्ड स्पर्ट्स, फिजिकल एडुकेशन, स्मार्ट क्लास, आर्ट एन्ड मिउजिक क्लास, कोचिं आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन। गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मिथिनो थाखाय 99548525542, 94357592226 आरो 60018993887 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन।